সন্তান ৰব পাতে মই মাতিছিল হয় সি নাহে বোলে যদি নাহে আমি জবৰদস্ত কৰিব পাৰোঁ আমি জিকিছে আপোনালোকে কি বাৰে বাৰে সুধি থাকে MP ইলেকশ্যনতো আমি জিকিছে অফিচিয়েলি আমি জিকা নাই আনঅফিচিয়েলি আমি জিকিছে 18 বছৰত হিচাপ নাই আমি কাম কৰাটো আপোনালোকে হিচাপ কৰি দেখাব নোৱাৰিব আমি বহুত কাম কৰিছোঁ প্ৰমোদ বড়োৱে পদ মুকলি সভা তাৰ মুকলি সভাত কিমানজন মানুহ হৈছে দেখাই দিয়কচোন 100 জন 40 জন এনেকুৱাহে হয় মই নিজে কৰি আছে পদ কৰিব লাগে মই কৰিছোঁ মই কেম্পিঙত কেম্প কৰা নাই আৰু অহাকালিৰ পৰা আমাৰ কেম্পিংটো অলপ অপেন হ'ব তথাপিও মই অহাকালিৰ পৰা বহুত আপোনালোকে নজনা মই কেম্পিং কৰিছোঁ অহাকালিৰ পৰা কেম্পিং কৰিম মানে আপুনি NGO যেনেদৰে মুকলিকৈ প্ৰচাৰ কৰিছে আপুনি তেনেকৈ মুকলিকৈ প্ৰচাৰ নকৰে মুকলিকৈ কি দৰকাৰ আছে মুকলি যেতিয়া হ'ব মই ক'ম আপোনালোকক উইথ পাৰমিশ্যন মুকলি সভাটো ময়ো কৰিম কিয় নকৰিম মুকলি সভা কৰিবলৈ কিমান লাভ হৈছে কেনেকুৱা দেখা পাইছে ভাল আমাৰ পূৰা ভাল আপোনালোকে চাই থাকক যদি সেইফালে বদমাছ নকৰে আমি জিকি আছোঁ 17 বছৰ একোৱে কৰা নাই 18 বছৰত হিচাপ নাই আমি কাম কৰাটো আপোনালোকে হিচাপ কৰি দেখাব নোৱাৰিব আমি বহুত কাম কৰিছোঁ কিন্তু প্ৰমোদ বড়োৱে এই 4.5 বছৰত একো কাম কৰা নাই খাৱাৰ বাদে একো নাই কালি প্ৰমোদ বড়োৱে মুকলি ভাষণত কৈছে যে আপোনাৰ জাদুল লাঠি ভাঙি গৈছে জাদুল লাঠিৰ কাম নাই এতিয়া আপুনি নাই প্ৰমোদ বড়োৱে পদ মুকলি সভা তাৰ মুকলি সভাত কিমানজন মানুহ হৈছে দেখাই দিয়কচোন 100 জন 40 জন এনেকুৱাহে হয় এইটোকে মুকলি সভা কয় নেকি মুকলি সভা বা কিবা অপেন মিটিং বুলি ক'লেতো হাজাৰ মানুহ হ'ব লাগিব তাৰ এই 200 জন 100 জন 50 জন লৈ পেলাই মিটিং কৰাটো কিবা মুকলি সভা হয় নেকি এইটো মিনিংলেছ আপুনি চাওক মই আজি ইয়াত আহিছে ইয়াত কিমান মানুহ জমা হৈছে আপোনালোকে দেখিছে চাওক এইটোৱে প্ৰমাণ সিদ্ধি সমষ্টিৰ উপ নিৰ্বাচনৰ ছেমি ফাইনেল হিচাপে দেখা হৈ আছে নেকি ছেমি ফাইনেল ফাইনেল পজিশ্যন হ'ব পুৰা ফাইনেল পজিশ্যন হ'ব এইটো ছেমি ফাইনেল ছেমি ফাইনেল কোনে জিকিব ছেমি ফাইনেল আমি জিকি আছোঁ আমি জিকিছে আপোনালোকে কি বাৰে বাৰে সুধি থাকে MP ইলেকশ্যনতো আমি জিকিছে অফিচিয়েলি আমি জিকা নাই আনঅফিচিয়েলি আমি জিকিছোঁ হিচাপ কথা এতিয়াও হিচাপ কৰক ভালকৈ ABM TBMবিলাক লৈ পেলাই হিচাপ কৰকচোন BPF জিকিছে না UPPL জিকিছে সেইকাৰণে আমি কৈছোঁ এতিয়াও যদি বদমাছ নকৰে আমি 100% জিকি আছোঁ আপুনি এটা কথা কৈছে যে তেখেত কৈছে যে সন্তান ৰব পাতে মই মাতিছিল হয় সি নাহে বোলে যদি নাহে আমি জবৰদস্ত কৰিব পাৰোঁ প্ৰমোদ বড়োৱে পাতিছিলে লেণ্ড মেলা আৰু আপুনি পাতিছিলে দৈজিং মেলা কি ক'ব আমাৰ এইবিলাক মেলা চেলা আগত কৰিছোঁ এতিয়া নাই এতিয়া নকৰিম আমি এইবিলাক মেলা চেলাত আমাৰ ইণ্টাৰেষ্ট নাই আমাৰ ইণ্টাৰেষ্টটো হ'ল BTC অঞ্চলটো উন্নয়ন কৰিব লাগে আৰু আমাৰ যিটো BTCত যিমান জাতি জনগোষ্ঠী আছে চবে সমান অধিকাৰ পাই পেলাই বিচাৰি থাকিব লাগে ইয়াৰ ক্ষেত্ৰত আমি কাম কৰি আছোঁ মুখ্যমন্ত্ৰী আহিব গতিকে কিবা প্ৰভাৱ পৰিব নেকি CM ছাৰটো আহিবই এলায়েন্স হিচাপে আহিব আমিও নামিম এলায়েন্স হিচাপে CM কিয় নাহিব আহিবই একো প্ৰভাৱ নেপেলায় একো নেপেলায় আমাৰে শক্তি আমাৰে যথেষ্ট আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিব জোৰদাৰ প্ৰচাৰ হয় প্ৰচাৰটো আমাৰ চাই ল'ম CM ছাৰে আহি যাওক ইয়াৰ পিছত মই দেখাই দিম CM ছাৰে আহি কিবা গণ্ডগোল কৰাৰ চান্স আছে নেকি গণ্ডগোল কৰিব নোৱাৰে কোনেও গণ্ডগোল নকৰে লাষ্টতহে কৰে কোনে কৰে চাই ল'ম ভিতৰুৱাভাৱে কিবা আলোচনা হৈছে নেকি আপোনালোকৰ তাৰ লগত CMৰ লগত মোৰ লগত কোনো আলোচনা নাই CM ছাৰ হ'ল আগৰ পৰাই চিনাকি আমি ঘৰুৱাভাৱে এনে দাদা ভাই নিচিনা আমি চলি থাকোঁ এইটো কেতিয়াও ৰাজনীতিত নহয় অৱৰহৰত কামতে কিবা আপোনালোকৰ কন্যা সমৰ্থনৰ কাৰণে আগবাঢ়ি আহিছে কিমান সত্য অৱৰহ বুলি নহয় গণশক্তি মঞ্চ নাকি গণশক্তিয়ে আমাক সহায় কৰিবলৈ কাৰণে আগবাঢ়ি আহিব বুলি আমি শুনি আছোঁ কিন্তু এইটো কনফাৰ্ম হোৱা নাই